মই পুনমে আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল ক্ৰিয়েটিভিটি পুনমলৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ' চাই ভাল পায় দেন লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড ডণ্ট ফৰগেট টু শ্বেয়াৰ। আজি মই বনাই থোৱা বস্তুবোৰ দেখাম বুলি ভাবিছোঁ। তো কোনটো বেছিকৈ ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। কিয় কোৱাচোন বেটা, কমেণ্ট কৰিব দেই। তই আমাক কমেণ্ট কৰি ক'ব দেই কোনটো বেছি ধুনীয়া হৈছে। তো পলম নকৰাকৈ আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। এই শ্ব'পিচবোৰ মই কাগজেৰে বনোৱা, কাগজ আৰু দুই এপদ পেলনীয়া ঘৰৰ অপ্ৰয়োজনীয় ইউজলেছ বস্তুৰে বনোৱা। এইবোৰ আটাইবোৰ বস্তু ইউজলেছ বস্তুৰে বনাইছিলোঁ। আচলতে মোৰ বিয়া যোৱাৰ পিছত লকডাউনত বিয়া হৈছিলে আমাৰ। তো 2020 চনৰ 22 জুলাই আছিলে। তো তাৰপিছত লকডাউন খুব চব বন্ধ। এতিয়া বিয়াত কিছুমান ফাৰ্নিচাৰ আমি আনো লগত। তো এইবিলাক নতুন ফাৰ্নিচাৰ ঘৰত আটাইবোৰ বস্তু নতুন হ'ল। তো নতুন হোৱাৰ পিছত তেতিয়া ৰুমবিলাক সজোৱাৰ কাৰণে মোৰ হাতত বস্তু নাছিলে আৰু দোকানবিলাক বন্ধ, চব বন্ধ, বাহিৰত যাবও পৰা নাছিলোঁ। তো মই ভাবিলোঁ কিছুমান সৰু শ্ব'পিচ মই নিজে ঘৰতে বনাওঁ। লকডাউন কাৰণে ঘৰতে আছিলোঁ, জবো নাছিলে। তো এনেকৈ ঘৰত থকাৰ বাবে মই কিবাকিবি এতিয়া ঘৰৰ বস্তু বনাবলৈ বস্তুও নাছিল। তো কিবাকিবি কাৰ্টুনৰ পেকেট, এইবিলাক কাগজ, অপ্ৰয়োজনীয় কাপোৰ, এইবিলাক লৈ মই কিবাকিবি এবিধ দুবিধকৈ বস্তু এইবিলাক বনাইছোঁ। চাবচোন খুব মৰম লাগে ন? ভাল লাগে বনোৱা বস্তুবিলাক, হাতেৰে বনোৱা বস্তু আৰু খুব সহজ। এইটোতো মই বৰ মৰমেৰে বনাইছোঁ, পেপাৰ ৰোল কৰি ঘৰটো খুব ধুনীয়াকৈ বনাইছিলোঁ। ঘৰটোৰ চোতালত এইখন মই চোফা ছেটো দিছোঁ, বৰ ভাল লাগে। তো এইবিলাক বনাইছোঁ। এইবিলাক কাগজৰ এনেকুৱা ফুলৰ টকৰিৰ নিচিনা হয় এইটো। তাতে মই ধুনীয়াকৈ কিবাকিবি বনাই এইবিলাক দিছিলোঁ। তো ভাল লাগে। কাগজৰ এটা বস্তু মই বাহিৰৰ পৰা কিনি অনা নাই। ইয়াতে আটাইবোৰে চাবচোন দুটা কালাৰে বেছিকৈ ইউজ হৈছে। সেইটো গল্ডেন কালাৰটো আৰু পিংক কালাৰৰ নিচিনা দুটা ফেব্ৰিকৰ কালাৰ আছিলে মোৰ। তো এই দুটা কালাৰ কাপোৰ ফেব্ৰিক কৰাৰ পিছত ৰখি আছিলে। তো সেইখিনি মই ক'ত ইউজ কৰোঁ চাওকচোন। সেই দুটা কালাৰ আৰু কেতিয়াবা কাগজৰ বেলেগ কালাৰ আৰু হোৱাইট কালাৰ, এইকেইটা বস্তুৱেই ইউজ কৰি বনোৱা হৈছে। মই এক্সট্ৰাকৈ কিনি অনা নাই, কিন্তু বস্তুবিলাক খুব মৰম লগা হৈছে, ভাল লাগে। কেতিয়াবা এনেকুৱা ধৰণৰ কাগজৰ এইটো মই তেওঁৰ হাজবেণ্ডৰ ফাৰ্ষ্ট মই অহাৰ পিছত এইটো ফাৰ্ষ্ট বাৰ্থডে আছিলে। তেতিয়া বাৰ্থডেৰ সময়ত তেওঁৰ গিফ্টৰ লগত এইটো বনাইছিলোঁ। এনেকুৱাকৈ এখন গিফ্ট কাৰ্ডৰ লগত এইটো দি মই তেওঁক গিফ্টত দিছিলোঁ। খুব ভাল পাইছিলে তেওঁ, ভাল লাগে এনেকুৱা। আৰু এইটোতো মোৰ খুবেই প্ৰিয়, স্মাইলি থকা ফুল, খুব ভাল লাগে। স্মাইলি থকা ফুলদানি এইটো বনোৱা মই হেৰিটো দিছোঁ ইয়াতে, ইউটিউবত আপলোড কৰা আছে। এইটো আকৌ মৰম লাগে, এইটো মই বনাইছিলোঁ হেঁপাহেৰে। ইহঁতে জোকাইছিলে তুমি বাচ্চা নে কি, এইবিলাক যে সৰু বাচ্চাৰ নিচিনা বস্তু বনাই থাকা। তো এইবিলাকো ভাল লাগে। এইটো সৰু এটা চৰাই এনেকৈ ধুনীয়াকৈ চুলি আছে, খুব ভাল লাগে। তো এইবিলাক বনাই মই সজালোঁ ঘৰটো। এবিধ দুবিধকৈ বস্তু বনাই সজালোঁ। এতিয়া মই নতুনকৈ ইউটিউবত মই ভাবিলোঁ যে মই যিবিলাক ক্ৰাফ্টৰ কাম কৰোঁ সৰু সুৰা, বহুত ধুনীয়া বনাব নাজানো, কিন্তু যিখিনি জানো সেইখিনি মই আনকো শিকোৱাৰ চেষ্টা কৰোঁ। তো এইবিলাকো মই বনাই চালোঁ। বনোৱাৰ পিছত ভাল লাগিল, চালোঁ। তো আপোনালোকেও চাওক, খুব ধুনীয়া ন? মোৰতো আটাইবোৰে ভাল লাগিছে, কাৰণ মই নিজে বনাইছোঁ, ভালতো লাগিবই। নিজে বনাইছোঁ, নিজে বনোৱা বস্তুটো বেয়া হ'লেও ভাল লাগে। তো আপোনালোকে ক'বচোন আপোনালোকৰ কোনটো বেছি ভাল লাগিছে। কমেণ্ট বক্সত নাম্বাৰটো টাইপ কৰি দিব হা, কোনটো বেছি ভাল লাগিছে। তো মোৰো ভাল লাগিব, চাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইকে বহুত ধন্যবাদ। থেংকছ ফৰ ৱাচিং। থেংক ইউ।